আপোনালোকে 150 টকা ডোনেশ্যন দি জিকিব পাৰিব তাত টয়োটা ফৰচুনাৰ ব্ৰেণ্ড আৰু জিকিব পাৰিব জেচিবি 3DX 3 নম্বৰ প্ৰাইজ টাটা ডাম্পাৰ 4 নম্বৰ প্ৰাইজ টাটাৰ 4x4 6 নম্বৰ প্ৰাইজ। নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ যোনটো ভিডিঅ' হ'ব ফাটাফাটি দমদাৰ ধামাকেদাৰ, মানে যি ক'ব সেইটোৱে মানে আপোনাৰ ঠিক ঠাক লাগিব। কিয় আজি মই আপোনালোকক এনেকুৱা এটা মানে কি ডনেশ্যন কুপন খেল আপোনালোকক দেখুৱাই আছোঁ মানে। আৰু আমাৰ অসমততো মানে 12 মাহে মানে এনেকুৱা লটাৰী খেল কিবা কুপন খেল মানে চলি থাকে, কিন্তু এনেকুৱা ডনেশ্যন কুপন খেল মানে আপোনালোকে ইয়াৰ আগত চাগে আপোনালোকে দেখা নাই। আৰু সেইবাবে মই আজি আহিছোঁ আপোনালোক দেখুৱাবলৈ। আৰু ইয়াতে মানে এনেকুৱা ধৰণৰ মানে গাড়ী আছে যোনখিনি মানে আপোনালোকে দেখি মানে ভাবিব নোৱাৰিব মানে। আৰু মই বহুতো মানে এনেকুৱা ডনেশ্যন কুপন খেল দেখিছোঁ। তাতে মানে কি কৰিব, প্ৰথমত ধৰক 20 লাখ টকীয়া 25 লাখ টকীয়া এখন গাড়ী দিব, বাকীখিনি 5 লাখ 10 লাখ 2 লাখ 3 লাখ এনেকুৱা কৰি পেলাই মানে কম দামী উপহাৰ দি পেলাই থৈ দিয়ে। কিন্তু ইয়াতে মানে যিবোৰ মানে ইয়াতে উপহাৰ দিছে মানে, আৰু ইয়াতে চব গাড়ী দিছে, আৰু ইয়াতে মানে যিবোৰ গাড়ী দিছে মানে একদম মানে দিল খুলি পেলাই অন্তৰ খুলি পেলাই মানে দিছে তেওঁলোকে, মানে কোনো কঞ্জুচি কৰা নাই। এনেকুৱা ধৰণৰ মানে ডনেশ্যন কুপন খেল হৈ আছে। আৰু এইখন কুপন খেল মানে বহুত মানে বেলেগ ধৰণৰ হয়। কিয় বেলেগ ধৰণৰ? কাৰণ আমি যেতিয়া মন্দিৰ মছজিদ বা আন ধৰ্ম অনুষ্ঠানত আমি কিবা ডনেশ্যন কৰোঁ বা আমি ডনেশ্যন যেতিয়া কৰোঁ তেতিয়া আমি ভগৱানৰ পৰা বা একো নিবিচাৰোঁ আমি। কিন্তু ইয়াতে আপোনাৰ মানে ডনেশ্যনৰ নামত 150 টকা ডনেশ্যনৰ নামত আপোনালোকক থাৰ জেচিবি ফৰচুনাৰ তাৰপিছত আপোনাৰ থাৰ জেচিবি তাৰপিছত আল্ট্ৰা বাছ এনেকুৱা ধৰণৰ আপোনাক মানে উপহাৰ দিয়া গৈ আছে, তাকো কি 150 টকা ডনেশ্যনৰ বিনিময়ত। গতিকে মানে এইটো বহুত ইণ্টাৰেষ্টিং হ'ব এইটো ভিডিঅ'টো। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু এই খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে মানে লামডিঙত আপোনাৰ অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এই খেলখন মানে ডনেশ্যন কুপন খেল হয়। আৰু এই 150 টকা যে আপোনাৰ পৰা যে লোৱা হ'ব, এই 150 টকা মানে কি এই মন্দিৰৰ উন্নয়নৰ কাৰণে এই মন্দিৰখন মানে বনোৱা গৈ আছে। দেখা পাইছে কিমান ধুনীয়া এখন মন্দিৰ। আৰু আপোনালোকে 150 টকা দি পেলাই লগতে আপোনালোকে কিবা এটা মানে ধৰ্ম অনুষ্ঠানত আপোনালোকে মানে বনোৱাত বা তাত মানে সহায় কৰি আছে, কিবা এটা মানে ভাল কামৰ কাৰণে আপোনালোকে 150 টকা ডনেশ্যন কৰি আছে। তাৰ বিনিময়ত আপোনালোকে ফাৰ্ষ্ট প্ৰাইজ টয়োটা ফৰচুনাৰ, ছেকেণ্ড প্ৰাইজ জেচিবি 3DX, থাৰ্ড প্ৰাইজ হ'ল আপোনাৰ টাটা ডাম্পাৰ, 4th প্ৰাইজ হ'ল আপোনাৰ টাটা আল্ট্ৰা বাছ, 5th প্ৰাইজ আছে মহিন্দ্ৰা থাৰ, আৰু মানে বহুতো ধৰণৰ উপহাৰ আছে যোনখিনি মানে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। গতিকে মানে আপোনালোকে ভিডিঅ'টো মানে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু ক'ত কি ধৰণৰ মানে টিকেট পাব আপোনালোকে সেইখিনিও মই আপোনালোকক গোটেইখিনি সকলো তথ্য দিবলৈ চেষ্টা কৰিম মই। আৰু প্ৰাইজ আছে মানে 1 নম্বৰৰ পৰা 50 নম্বৰলৈকে, নম্বৰ 1ৰ পৰা মানে 50 নম্বৰলৈকে মানে আছে প্ৰাইজ। আৰু ফাৰ্ষ্ট প্ৰাইজটো হ'ল চাওক মোৰ সন্মুখতে আছে টয়োটা ফৰচুনাৰ, চাওক ব্লেক কালাৰৰ কিমান ধুনীয়া লাগি আছে। আৰু এয়া ছেকেণ্ড প্ৰাইজ চাওক আপোনালোকে মোৰ ওচৰত আছে কি কয় জেচিবি 3DX আছে ছেকেণ্ড প্ৰাইজ। আৰু থাৰ্ড প্ৰাইজ কি আছে দেখুৱাই আছোঁ। থাৰ্ড প্ৰাইজ আছে টাটা ছিগমা ডাম্পাৰ, দেখা পাই আছে আপোনালোকে। আৰু 4th প্ৰাইজটো চাওক, 4th প্ৰাইজটো চাওক টাটা আল্ট্ৰা বাছ আছে। আৰু আপোনালোকে মানে এনেকুৱা ধৰণৰ মানে ইয়াতে উপহাৰ দিছে, আপোনালোকে মানে ভাবিব মানে কল্পনা কৰিব নোৱাৰিব মানে, পূৰা অন্তৰ খুলি পেলাই দিছে যি দিছে মানে। আৰু বাকীখিনি কি আছে দেখাই আছোঁ, 1 নম্বৰৰ পৰা 50 নম্বৰলৈকে আছে। আৰু এয়া চাওক 5 নম্বৰ আছে মহিন্দ্ৰা থাৰটো জানে মহিন্দ্ৰা থাৰৰ কিমান ভকাল। আৰু তাকো কি 4x2 নহয় 4x4 দিছে, পূৰা দিল খুলি পেলাই দিছে যি দিছে মানে ইয়াতে। আৰু 6 নম্বৰত কি আছে দেখুৱাই আছোঁ। 6 নম্বৰ চাওক টাটা পাঞ্চ, টাটা বিল্ড কোৱালিটিটো আপোনালোকে জানেই। বেলেগ গাড়ীৰ লগত খুন্দা খালে সেইটো মানে মুড়িত টিনৰ দৰে চেপেটা হৈ যায়, কিন্তু টাটা মানে নামটো ভাবিলেই মানে হেভি যেন লাগে মানে। 7 নম্বৰ আছে মাৰুতি চুজুকি ছুইফ্ট, আৰু ছুইফ্টটো বৰ্তমান আহি পোৱা নাই, এই 2 এদিনৰ ভিতৰতে আহি পাব। 8 নম্বৰ প্ৰাইচত আছে চাওক টাটা টিয়াগো। 9 নম্বৰত আছে ৱেগানাৰখন এতিয়ালৈকে আহি পোৱা নাই, ছুইফ্ট আৰু ৱেগানাৰ একেলগতে আহিব। 10 নম্বৰত আছে মাৰুতি চুজুকি চিলাৰিঅ, এয়া চাওক সন্মুখতে আছে, খাৰা কৰি থোৱা আছে চাওক। এয়া চাওক 11 নম্বৰ KTM 200, এয়া হ'ল KTM লাভাৰৰ কাৰণে। এয়া চাওক দেখা পাই আছে KTM লাভাৰৰ কাৰণে পূৰা মানে দি দিছে একদম মানে ধুনীয়া কালাৰ KTM 200। 12 নম্বৰ প্ৰাইচ হ'ল ৰয়েল এনফিল্ড হিমালয়া। 13 নম্বৰ চাওক 13 নম্বৰ প্ৰাইচ হ'ল জাভা, যোনবিলাক মানে জাভা লাভাৰ হয় আৰু অফ ৰোডিঙৰ কাৰণে জানে জাভা ৰয়েল এনফিল্ড এইবিলাকতো জানেই আপোনালোকে, এইবিলাক বাইক পাহাৰ উঠাৰ কাৰণে 1 নম্বৰ। এয়া চাওক জাভা এবাৰ দেখাই দি আছোঁ, এয়া চাওক জাভা। 14 নম্বৰত চাওক ৰয়েল এনফিল্ড আছে, ৰয়েল এনফিল্ড হয় এইটো। আৰু চাওক ব্লেক আৰু ৰেড কালাৰ দুইটা কালাৰৰ কম্বিনেশ্যন হয় চাওক।
আৰু বাইকটো দেখুৱালোঁ আৰু এইটো চাইডে চাওক এইটো চাইডে হ'ল স্কুটি লাভাৰ মানে এণ্ট্ৰক লাভাৰৰ কাৰণে আছে এণ্ট্ৰক লাভাৰৰ কাৰণে চাওক আপোনালোকে এণ্ট্ৰক আৰু সেইটো চাইডে জুপিটাৰ মানে গাড়ী দেখুৱাই মানে মই হাৰ মানি যাম মানে ইমানখিনি মানে দিছে ইয়াতে প্ৰাইচ গোটেই মানে স্কুটি বাইক আৰু লাক্সাৰী গাড়ীবিলাকতো দেখুৱালোঁ আপোনালোকক মানে এনেকুৱা ধৰণৰ মানে গতিকে গোটেইখিনি গাড়ী যদি দেখুৱাব যাওঁ এইটো ভিডিঅ' 1 ঘণ্টা হৈ যাব তো গতিকে গোটেইখিনি মই দেখুৱাব পৰা নাই মেইন যোনখিনি মানে আছে সেইখিনি আপোনালোকক দেখুৱালোঁ গোটেইখিনি ভিডিঅ'ত আৰু চাওক এইখিনি পুৰা মানে ঘৰখন চাওক পুৰা মানে এই ইমূৰৰ পৰা সিমূৰলৈকে পুৰা গাড়ী খালি গাড়ীয়ে আৰু এইটো চাইডেও চাওক এই চাওক গাড়ী আৰু অটো যে আছে অটোখিনি হ'ল এজেণ্ট প্ৰাইচ হয় অটোখিনি এজেণ্ট প্ৰাইচ লগতে আপোনাৰ ইয়াতে ধৰক স্কুটি আছে ধৰক আৰু 4চকীয়া গাড়ীও আছে এইখিনি এজেণ্ট প্ৰাইচ আছে এজেণ্ট প্ৰাইচটো হ'ল মানে ধৰক কোনোবা যদি বুক এখন লৈ যায় এই বুকত যদি তেখেতৰ যদি মানে ধৰক 1 নম্বৰ প্ৰাইচটো লাগিলে 1 নম্বৰ প্ৰাইচৰ লগত তেখেতে মানে তাৰ লগত এজেণ্ট প্ৰাইচ এটা পাব মানে যিহেতু তেখেতে মানে বুকখন কিনিলে আৰু সেইখন বুকতে মানে লাগিছে মানে এইটো কাৰণে এজেণ্ট প্ৰাইচটো পাব তেখেতে আৰু এনেকুৱা ধৰণৰ মানে এজেণ্ট প্ৰাইচ বহুতো আছে অটোবিলাক মানে গোটেইখিনি হ'ল এজেণ্ট প্ৰাইচ গতিকে মানে ইমানখিনি গাড়ী দিছে মানে আৰু এইটো ভিডিঅ' গোটেইখিনি যদি এটা কৰি পেলাই দেখুৱাব যাওঁ গোটেইখিনি ডিটেইলছ 1-2 ঘণ্টা হৈ যাব এইটো ভিডিঅ'টো গতিকে মানে যিখিনি আছিলে আপোনালোকক মানে এই শ্বৰ্টকাটত দেখুৱাই দিছোঁ আৰু খেলখন অনুষ্ঠিত হ'ব মানে ড্ৰ' ডেট হ'ল 19 মাৰ্চ 19 মাৰ্চ 2024 আৰু আপোনালোকে টিকেট কেনেকুৱা ধৰণৰ পাব সেই টিকেট পাবৰ কাৰণে আপোনালোকে লামডিঙত আহি যাওক কাৰণ লামডিং চাওক ট্ৰেইনৰ গোটেই দিন ট্ৰেইন আছে দিন ৰাতি 24 ঘণ্টা লামডিঙত ট্ৰেইন থাকে তো গতিকে আপোনালোকে লামডিঙত আহি যাব পাৰে আহি পেলাই নেতাজী ৰোড কয় তাতে আপোনালোকে টিকেট পাব বা ইয়াতে যে খেলখন অনুষ্ঠিত হৈ আছে এইখিনি জেগাটো হ'ল আপোনাৰ লামডিঙৰ শীতলা মন্দিৰ বুলি কয় লটাৰী খেলৰ বিষয়ে আপোনালোকে যিকোনো মানুহক সুধিলে আপোনালোকক এড্ৰেছটো দি দিব ইয়াত আহি পেলাই আপোনালোকে টিকেট কাটিব পাৰে কিন্তু টিকেটটো আছে যে মানে বহুত কম আছে মানে খুব বেছি ধৰক 5,000 মান টিকেটে কিবা আছে কিবা গতিকে মানে টিকেটটো বহুত কম আছে আৰু যিহেতু খেলো মানে নেক্সট মাহতেই হয় 19 তাৰিখে সেইটো কাৰণে মানে টিকেট বহুত কম আছে আৰু আপোনালোকক মানে অনলাইন টিকেট পাবলৈ কাৰণে মানে মই আপোনালোকৰ নাম্বাৰ দুটা দি দিম এই দুটা নাম্বাৰত মানে আপোনালোকে কণ্টেক্ট কৰি ল'ব প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী নাম্বাৰ হয় গতিকে এই দুটা নাম্বাৰত কণ্টেক্ট কৰিব এই দুটা নাম্বাৰত কণ্টেক্ট কৰিলে আপোনালোকে টিকেট পাব পাৰে কিন্তু টিকেট পোৱা মানে সম্ভাৱনা মানে ডাইৰেক্ট আপোনালোকে ইয়াত আহিলেহে মানে পোৱা সম্ভাৱনাটো বেছি মানে কাৰণ টিকেট বহুত কম অনলাইনত পাবই নাই মানে এইটো মই গেৰেণ্টি দিব নোৱাৰিম আৰু আপোনালোকে চাওক ইমান ধুনীয়া এখন খেল আৰু আপোনালোকৰ প্ৰাইজবোৰো মই দেখুৱালোঁ আৰু গতিকে অলপ কষ্টটো কৰিব লাগিব আৰু কিবা এটা পাবলৈতো কষ্ট কৰিব লাগিব আৰু ভাগ্য মানে কাৰ কেনেকুৱা কেতিয়া সলনি হয় এইটো কোনো নাজানে তো গতিকে আপোনালোকে নিজেও জানে এইটো নিশ্চয় আৰু এটা ভাল কামৰ কাৰণে আপোনালোকে 150 টকা ডনেশ্যন দি আছে এইটো 150 টকা একো ডাঙৰ নহয় কাৰণ আমি চাহ পানী তামোল আগৰম বাগৰম খাই পেলাই আমি বহুতো টকা মানে বৰবাদ কৰি দিওঁ তো গতিকে আপোনালোকে এই 150 টকা ডনেশ্যন দিয়ক আৰু আপোনালোকৰ ভাগ্য পৰীক্ষা কৰক আৰু এইটো আছিলে এটা সৰু ভিডিঅ' লামডিং ডনেশ্যন কুপন খেলৰ সৰু এটা ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব কাৰণ মোৰ চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ' মই দি থাকিম মই আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু আপোনালোকে চেনেল ছাবস্ক্ৰাইব নকৰে গতিকে কমেণ্ট কৰক ভাল লাগিছে যদি কমেণ্ট কৰিব বেয়া লাগিছে যদি আপোনালোকে কমেণ্ট কৰিব কাৰণ যদি বেয়া লাগিছে তেনেহ'লে মই এইটো শুধৰাবৰ কাৰণে চেষ্টা কৰিম মানে কি বেয়া হৈছে গতিকে এইটো ভিডিঅ'ত আজি ইমানতে মানে সামৰণি কৰিলোঁ আৰু নেক্সট লগ পাই আছোঁ ইয়াৰ পৰা আৰু এটা ধামাকেদাৰ ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ বাই বাই